নমস্কাৰ বন্ধুসকল, মই বিতুপনা টিডিআৰ গেটৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি এটা ইনফৰ্মেশ্যন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আপোনালোকৰ আগত মই আগতে এটা ভিডিঅ' দিছিলোঁ যে OBC স্কলাৰশ্বিপৰ এখন অনলাইন ফৰ্ম ওলাইছে, য'ত নেকি আপোনালোকে আবেদন কৰিব লাগে আৰু আপোনালোকে স্কলাৰশ্বিপটো পাব পাৰিব। চ' আপোনালোকে সেই ভিডিঅ'টো বনোৱাৰ পাছতে বহুতে আপোনালোকে কমেণ্ট কৰিছিলে যে বহুতে 9th আৰু 10th নাই বুলি কৈছিলে। চ' বহুত মই কৈ দিওঁ যে এইখিনিতে 9th আৰু 10ও সেই স্কলাৰ স্কিমটোত এপ্লাই কৰিব পাৰিব। 9th আৰু 10ও সেইটো এপ্লাই কৰিব পাৰিব স্কলাৰশ্বিপত। আৰু যিসকলে 11th আছিলে, 11th পঢ়িছে, যিসকলে 12ৰ পঢ়িছে, তেওঁলোকে যিসকলে 12 পাছ কৰিছে, যিসকলে কলেজ লেভেলত পঢ়ি আছে, তেওঁলোকে OBC সকলে তাত এপ্লাই কৰিব পাৰিব। চ' সেইটো এটা স্কিম ওলাইছে। তো তাত আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব আৰু তাৰ সকলো ডিটেইলছৰ ওপৰত এটা ভিডিঅ' আমি বনাই থৈছোঁ ইতিমধ্যে। ওপৰত আই বাটনত লিংক আহি আছে, তাত আপোনালোকে গৈ চাই ল'ব যদি ভিডিঅ'টো আগতে চোৱা নাছিলে। আৰু এটা কথা আজি ক'বলৈ আহিছোঁ, যিসকলে নেকি কমেণ্ট কৰিছিলে যে বহুতে অসুবিধা পাইছে, যিসকল 9 আৰু 10ৰ যিসকল ষ্টুডেণ্ট আছিলে, তেওঁলোকে একাউণ্ট অপেনিং কৰোঁতে বহুতে অসুবিধাত পৰিছে। তেওঁলোকে অপেনিং কৰিব পৰা নাই, একাউণ্ট নাই বহুতৰে। কেনেকৈ একাউণ্ট খুলিব তেনেকৈ বহুত দুবিধাত পৰিছে। ত' তেওঁলোকৰ বাবে এটা কৈ দিওঁ যে কথা এটা, যিসকলে ষ্টেট বেংকত একাউণ্ট খুলিবলৈ গৈছে, তেওঁলোকে ষ্টেট বেংকত একাউণ্ট খুলিব নোৱাৰিব। কাৰণ ষ্টেট বেংকত এতিয়া আধাৰ কাৰ্ড নহ'লে পান কাৰ্ড আৰু ভোটাৰ ID এনেকুৱা ধৰণৰ ডকুমেণ্টছবিলাক বিচাৰিছে। সাধাৰণ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেও পান কাৰ্ড জৰুৰী বুলি তেওঁলোকে জনায়, আৰু পান কাৰ্ড লাগিলেহে তেওঁলোকে একাউণ্টটো অপেনিং কৰি দিম বুলি কৈছে। চ' তাত আপোনালোকে ষ্টেট বেংকত একাউণ্টটো খুলিব নোৱাৰিছে। মোৰে ষ্টুডেণ্ট কেইটামানে খুলিব পৰা নাই। চ' তাত আপোনালোকে কি কৰিব, বৰ্তমান আপোনালোকৰ একেটাকে সুবিধা সেইটোকে মই কৈ দিওঁ যে আপোনালোকে ইউনাইটেড বেংক অফ ইণ্ডিয়া, যিটো ইউনাইটেড বেংক অফ ইণ্ডিয়া UBI বেংক, তাত আপোনালোকে যাব। যিসকল মাইনৰ ষ্টুডেণ্ট আছে, তেওঁলোকে একাউণ্ট অপেনিং কৰিব পাৰিব। যিসকল 9, 10ৰ এনেকুৱা ধৰণৰ যিসকল কম বয়সীয়া ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে একাউণ্ট অপেনিং কৰিবৰ কাৰণে বহুতেই সুবিধা হ'ব। তাত আপোনালোকে যাব, তাত আপোনালোকে গৈ পিনি আপোনালোকৰ যিসকল মাইনৰ ষ্টুডেণ্ট আছে, তেওঁলোকে এখন স্কুলত পঢ়ি থকাৰ এখন চাৰ্টিফিকেট দিব পাৰিব। তাৰ উপৰিও বাৰ্থ চাৰ্টিফিকেট, আৰু তেওঁলোকে বাৰ্থ চাৰ্টিফিকেট দিয়াৰ উপৰিও তেওঁলোকে এখন গাঁওবুঢ়াৰ পৰা লিখিত এখন স্থায়ী বাসিন্দা এখন প্ৰমাণপত্ৰ তাত আপোনালোকে দিব লাগিব। চ' এই ডকুমেণ্টছ তিনিটা হোৱাৰ পাছতেই আপোনালোকে কি কৰিব পাৰিব, তাত যিসকলে তাত আপোনালোকে একাউণ্ট খুলিব বিচাৰে, তেওঁলোকে খুলিব পাৰিব। আৰু এটা কথা, যদি তেওঁলোকৰ কোনোবা ষ্টুডেণ্ট এনেকুৱাও আছে যিসকলে নেকি বাৰ্থ চাৰ্টিফিকেট সৰুতে বনোৱা নাছিলে, বাৰ্থ চাৰ্টিফিকেট হয়তো কাৰোবাৰ নাই, চ' তেওঁলোকে কেনেকৈ অপেন কৰিব। বন্ধুসকল, আপোনালোকক কৈ দিওঁ যে UBI বেংকত আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নহ'লে আপোনালোকে স্কুলৰ চাৰ্টিফিকেটৰ জৰিয়তেও তাত গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন দিয়াৰ পাছতে আপোনালোকক তাত একাউণ্ট অপেনিং কৰিবলৈ বৰ্তমান দি আছে। মোৰ যিটো ওচৰত বেংক আছে, মই তাত গৈ আজি কেইজনমান ছাত্ৰ ছাত্ৰীক মই সহায় কৰি দিছোঁ তেওঁলোকে একাউণ্ট খুলিবৰ কাৰণে। চ' আপোনালোকে তেনেধৰণে আপোনালোকে নিজৰ যিসকল আছে, যিসকল অভিভাৱকে ভিডিঅ'টো চাই আছে, তেওঁলোকে যদি সুবিধাত পৰিছে যে OBC চাৰ্টিফিকেট আপোনালোকে OBC স্কলাৰশ্বিপ আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, তাত আপোনালোকৰ ল'ৰা ছোৱালীকেইটাৰ বেংক একাউণ্টটো নাই। যে বেংক একাউণ্ট খুলিবৰ কাৰণে যিসকলে ষ্টেট বেংকত গৈ হাৰাশাস্তি ভুগিবলগীয়া হৈছে, বা যিসকলৰ পান কাৰ্ড বনোৱা নাই, পান কাৰ্ড আহিবলৈ এতিয়া বহুত দিন লাগিব, আকৌ পান কাৰ্ড অহাৰ পাছত আপোনালোকে এপ্লাই কৰিব, আকৌ বেংক একাউণ্ট খুলিব, যথেষ্ট সময় প্ৰয়োজন হ'ব। চ' যিসকলে খুব কম সময়ৰ ভিতৰতে একাউণ্টটো অপেন কৰি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে, যিটো OBC স্কলাৰশ্বিপ ওলাইছে, তাত তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে, তো ভিডিঅ'টো লাইক এটা কৰি দিব। আৰু যিসকলে নতুনকৈ ভিডিঅ'টো চাই আছে আৰু প্ৰথম আমাৰ চেনেলটোত আহিছে, তেওঁলোকৰ বাবে স্বাগতম জনাইছোঁ তেওঁলোকক। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ মই অনুৰোধ ৰাখিছোঁ। আৰু এটা কথা কওঁ, যিসকলে বহুতে ভাবি আছিলে যে 9th আৰু 10ৰ কি হয়, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে বুলি বহুতে ক'ব বিচাৰিছিলে। চ' তেওঁলোকে নাজানিছিলে। চ' মই কৈ দিওঁ যে এই স্কিমটোৰ জৰিয়তে আপোনালোকৰ 10 পঢ়ি থকা আৰু 10ত পঢ়ি থকা, 9ত পঢ়ি থকা দুইখিনি ষ্টুডেণ্টকে কি হৈছে এপ্লাই কৰিবলৈ সুবিধাটো দিছে। চ' আপোনালোকে তাত গৈ এপ্লাই কৰিব। এইটোৱে আছিলে। যদি ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, ওপৰত আই বাটনত লিংক আহিছে, মই ডিছক্ৰিপশ্যনতো লিংক দি দিম। আপোনালোকে ভিডিঅ'টো চাই ল'ব, কেনেকৈ OBC স্কলাৰশ্বিপত সকলো তথ্য আপোনালোকক বিচাৰিছে, কি তথ্য আপোনালোকক লাগিব, তাত আপোনালোকে পাই যাব।
চ' আজি ভিডিঅ'টো ইমানতে মই সামৰিবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো প্ৰথম চাই আছে যদি এটা ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।